Hello guys, welcome to my YouTube channel. আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ওলালো যাব কাৰণে আৰু ইয়া কালিলৈ আমি হিন্দী ফালে আৰু যাব ওলাই আছো লগৰ দুজনী মান আহি আছে তাকে ৰখি আছো ওলাই মিলি হৈছে আৰু তাৰ গলে হল আৰু আমাৰ কলেজৰ সৰস্বতী পূজানো কেনেকুৱা হৈছে অলপ দেখাম আপোনালোকে চাই থাকিব আৰু সৰস্বতী পূজাৰ চবকে উল্লেখ জনালো হেপী সৰস্বতী পূজা আপোনালোকৰ যাতে ভালে কুশলে যায় চবৰে বিদ্যা অৰ্জন কৰক সৰস্বতী মাই চবকে আশীৰ্বাদ দিয়ক তাকে কামনা কৰিছো এই আৰু চাই থাকক আপোনালোকেও আৰু আপোনালোকৰ সৰস্বতী ভিডিঅ' দিব বুলি আশা কৰিছো নিশ্চয় চাম এতিয়া বাই পিছত লগ পাই আছো কলেজত যাইকে সময় হৈছে 11টা তথাপিও ইবাৰ ছোৱালী নাইয়ে বতৰটো বেয়া আৰু কৰোনাৰ কাৰণে বহুতে অহা নাই আৰু প্ৰত্যেক বছৰে আমাৰ কলেজত এখন শ্ৰী পঞ্চমী বুলি ৱাল মেগাজিন বনাই ছাৰহঁতে আৰু মেমহঁতে মিলি এইখন আজি ছাৰহঁতে মুকলি কৰি আছে আৰু দুআষাৰমান সৰস্বতীৰ বিষয়ে অলপ কথা কৈ আছে ছাৰহঁতে আমি অলপ টাইম শুনিলোঁ আৰু ভাল কথাই কৈছে ছাৰহঁতে কবিতা আৰু সৰস্বতীৰ বিষয়ে ইয়াতে ধুনীয়াকৈ লিখিছে পিছত এটা কবিতা শুনাম ছাৰে লিখিছে আমাৰ ডিপাৰ্টমেণ্ট আমাৰ ছাৰে অলপ দীঘলীয়াকৈ ভাষণ দিব আপোনালোকক চমুকৈ শুনালে এতিয়া বাজিছে 12টামান আৰু ৰ'দটো অলপ ওলাইছে কাৰণে ছোৱালীবিলাকো আহি আছে তথাপিও কালি ৰাতিৰ বৰষুণ দিনৰ বৰষুণ আছে পানী জমা হৈ ঠায়ে ঠায়ে এইবিলাক পানী আছে তথাপিও আহিব লাগে আৰু সৰস্বতীত সকলোৱে আহিছে বেছিভাগে আৰু বহুতে আৰু ইফালে পূজাৰীয়ে পূজা কৰি আছে আৰু এইটো হৈছে আমাৰ কলেজৰ সৰস্বতী আৰু ইফালে হৈ আছে পুষ্পাঞ্জলি আৰু ছোৱালীবিলাক আহিলেই বেছিভাগে আৰু বহুতে আহিব আছে বতৰটো বৰ্তমান ভালে আৰু আবেলিলৈ কি কৰি নাজানো সৰস্বতীৰ পায়স খাই এতিয়া ঘৰত যাব ওলাইছোঁ আৰু বৰষুণো ওলাইছে বতাহ দিব লৈছে আৰু যাওঁ এতিয়া ঘৰলৈ একদম ভাগ্য পাই কিনে ইয়াতে ঘৰ আহি পালোঁ একদম যি ফিল বতাহ বৰষুণ দিছে নহয় একদম ফিল ওচৰবিলাক বতাহ দি আছে একদম দৌৰি দৌৰি হ'লেও সৰস্বতী খোৱা নিচিনা লাগিছে এইফালে আৰু বৰষুণ চাওঁ মানুহ আহিছে জমা কৰিছে এতিয়া গৈ আছোঁ ঘৰত বৰষুণখিনি পোনে এৰি লৈ যে ঘৰত গৈ আছোঁ আন্ধাৰ লাগে ৰাস্তাৰ অৱস্থা একদম বেয়া তথাপিও আহি আছোঁ ঘৰত যাব লাগে ৰাস্তা একদম পথাৰৰ নিচিনা হৈ গৈছে মই দলঙৰ পাৰে পাৰেহে যাই আছোঁ এনেকৈ বাপৰে ইমান বেয়া ৰাস্তা